রিং যি মানে রিং থৈ যায় এই রিংটো ছাগলী এটাই মানে খুজাব পাৰে বুলি আমি শুনি থকা আছিলো কিন্তু আজি সঁচাকে বাস্তৱ এটা আমি আজি বাস্তৱ এটা ঘৰত আহিছো আমাৰ দাদা আছে ৰবৈ ডাঙৰীয়া আমাৰ ওদালবাৰীৰে মছপুৰ সমষ্টিৰ তেখেতৰ এই এটা মাহ ছাগলীটো আজি ছাগলীৰ পৰা ছাগলী ছাগলীৰ পৰা ছাগলী ছাগলীৰ পৰা ছাগলী হৈ হৈ ৮০টাৰো বেছি ছাগলী তেখেতৰ ঘৰত এই মাকৰ পৰাই ৪০টা আজিও আছে আৰু ৪০টা মান খাচী কৰি পেলাই বা ফাটা অৱস্থাত মানে বিকি দিয়া হ'ল মই আচলতে আজি বিৰাট আৱেগিক হৈছো মই ভাষা দি মই প্ৰকাশ কৰিব নোৱাৰা হৈছো মই যাৰ ঘৰত আছো যাৰ দাদাৰ লগত আছো মই গৌৰৱ অনুভৱ কৰিছো নিজকে নগেন চন্দ্ৰ ৰয় ওদালবাৰী মোৰ মছলপুৰ সমষ্টিৰে এনেকুৱা এটা মানে অভিলেখ সৃষ্টি কৰিলে তেখেতে এটাই মানে ছাগলী আমিতো আমাৰ যিকেইটা বেনিফিচিয়াৰী তেখেতসকলক আমি 10টাৰ পৰা 8টাকে দিছিলো কিন্তু আজি দাদাই প্ৰমাণ কৰি দেখুৱালে এইজনী মা ইয়াৰ পৰা আপোনালোকে ভিডিঅ'টো অলপ ঘূৰাই চাওকচোন কমেও ৪০টা এতিয়া ছাগলী চানা এই মাকে দিছে কিমান আচৰিত কথা আৰু কিমান মৰম আজি দাদাৰ তাতে কিমান মানে ছাগলী আছে মই দাদাক ধন্যবাদ দিছো মই বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ হৈ পেলাই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো তিনি ভাবছো কি এটি দিয়ে কি নাম করবা পারো তার মানে নম্রা লগিয়া সেটিয়ে চাইছি আর গরু দুটা কিনলো ২৫,০০০ ২০,০০০ আমার দুটা সদ্যা আমার বড্ডে আনি ললো দুটা লৈ দুটা গরু কিনলো